নমস্কাৰ, গুড মৰ্ণিং অসম, সকলোকে স্বাগতম জনাইছে এটা নতুন ভিডিঅ'লৈকে। চ' থাম্বনেল চাই সকলোকে গমে পাইছে চাগে। তো আজি এটা বিশেষভাৱে এটা আপোনালোকক আমাৰ ডিপাৰ্টমেণ্টৰ বা একচুৱেলি মই কি চাকৰি কৰোঁ বা আমাৰ চাকৰি কি ডিপাৰ্টমেণ্টৰ হয় গোটেইখিনি আপোনালোকক এক্সপ্লেইন কৰি দিম। তো মই আগতে ভিডিঅ' বনাইছিলোঁ যে মই দৰমহা কিমান পাওঁ আৰু আমাৰ ডিউটি কিমান ঘণ্টা হয় আৰু ক'ত কি কেনেকৈ হয় গোটেইখিনি আপোনালোকক জনাইছিলোঁ। চ' আজি আমাৰ ডিপাৰ্টমেণ্টটো একচুৱেলি বহুতৰে কমেণ্ট কৰি আছে যে আপুনি AB নে UB বুলি এনেকৈ বহুতেই কমেণ্ট কৰি আছে। আৰু জেল বুলি ক'লে বিশেষকৈ এতিয়াও মানুহ নাজানে যে এনেকৈ ভাবে যে আমাৰ জেল বুলি আছে ক'লে থানা বুলি ভাবে। জেলটো হৈছে জেল, য'ত মানুহ ৰখা হয়, য'ত ক্ৰিমিনেলখিনি য'ত প্ৰিজনাৰ বুলি ৰখা হয়, এইটোক কয় জেল বুলি কয়। তো এতিয়া আপোনালোকক মই বুজাই দিম যে মই যেতিয়া ABও নহয় UB নহয়, আপোনালোকক বহুতবাৰ কৈছিলোঁ, বহুতবাৰ আগৰ ভিডিঅ'তে মই কৈছিলোঁ যে আমাৰ ডিপাৰ্টমেণ্টটো একচুৱেলি ABও নহয় UB নহয়। আমাৰ ডিপাৰ্টমেণ্টটো হৈছে জেল ৱাৰ্ডাৰ বুলি ওলাইছিলে। জেল ৱাৰ্ডাৰ মানে হ'ল গাৰ্ড হয়, গাৰ্ড অফ প্ৰিজনাৰ মানে প্ৰিজন য'তখিনি ক্ৰিমিনেলবিলাক গাৰ্ড থাকে বা যোনখিনি হয়তো মানে প্ৰিজনবিলাক গাৰ্ড হয়, মানে চব চোৱা চিতা কামবিলাক কৰে, এইবিলাক কৈ আছে ৱাৰ্ডাৰ বুলি কয়। তো ৱাৰ্ডাৰ মানে যিহেতু বিশেষ প্ৰায়ভাগ মানুহে ভাবে ৱাৰ্ডাৰ মানে কি, ৱাৰ্ডাৰ মানে বহুতখিনি মানুহে নাজানে। তো একচুৱেলি মই ভাবোঁ যে ৱাৰ্ডাৰ মানে হৈছে আপোনালোকৰ গাৰ্ড হ'বলৈ, এটা গাৰ্ড হয়, যিকোনো এটা প্ৰিজনক গাৰ্ড কৰা হয়। যিহেতু জেলত থকা প্ৰিজনাৰবিলাক গাৰ্ড কৰা হয়, এইটোক কয় ৱাৰ্ডাৰ। তো যিহেতু আমাৰ ডিউটিটো মই আগতে এক্সপ্লেইন কৰিছিলোঁ যে আমাৰ ডিউটিটো 8 আৱাৰ্ছ হয়। যিহেতু আৰু তাৰ ওপৰতো মই বনাইছিলোঁ যে আমাৰ চেলাৰীৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ। চেলাৰীৰ ওপৰতে বহুতে কমেণ্ট কৰিছে যে দাদা তুমি চাকৰি এৰি যোৱা, মই তাতকৈ মই বেছি দৰমহা দিম বুলি বহুতে এনেকৈ কমেণ্ট কৰিছে। তো এইটো কথা নহয়, এটা গভৰ্ণমেণ্ট জব নিচিনা হয়। তো যিহেতু গভৰ্ণমেণ্ট জব হ'লে এটা বছৰে যোনটো দিয়ে আৰু এলায়েন্সবিলাক বাঢ়ি থাকে, এইবিলাক কথা গমেই পায় আপোনালোকে। যোনখিনি চৰকাৰী গভৰ্ণমেণ্ট হয়, চৰকাৰী এমপ্লয়ীবিলাক হয়তো গম পায় এইবিলাক কথা। আৰু যোনখিনি মই কৈ আছোঁ প্ৰত্যেকটো ভিডিঅ'ত মই কৈ আছোঁ যে আমাৰ 26 চনত যোনটো ফেৰী ৱাইজ বুলি কয়, আমাৰ 26 চনত সকলো আছাম গভৰ্ণমেণ্ট এমপ্লয়ী হওক বা ইণ্ডিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ী হওক, সকলোখিনি বাঢ়িব। তো এইবিলাক কথা অলৰেডি যোনখিনি চৰকাৰী গভৰ্ণমেণ্ট হয়, চৰকাৰী এমপ্লয়ীবিলাক গম পায়। তো ভাবিলোঁ আপোনালোকৰ লগত গোটেইখিনি এক্সপ্লেইন কৰি দিম বুলি। একচুৱেলি মই কি চাকৰি বা কি পষ্ট হয় যিহেতু আমাৰ পষ্ট হৈছে ৱাৰ্ডাৰ পষ্ট বুলি কয়। ৱাৰ্ডাৰ আমাৰ ডেজিগনেশ্যনছ হৈছে ৱাৰ্ডাৰ বুলি হয়। ABও নহয় UB নহয়। AB মানে হৈছে AB কনষ্টেবল, UB কনষ্টেবল কৰে। আমাৰতো হৈছে জেল ৱাৰ্ডাৰ বুলি কয়। কনষ্টেবল মানে একেটাই আপোনাৰ ধৰা হওক আছাম পুলিচত কনষ্টেবল কৰে, আমাৰ জেল ডিপাৰ্টমেণ্টক ৱাৰ্ডাৰ বুলি কয়। ঠিক তেনেকুৱা ধৰণে একেটা বস্তুৱে, জাষ্ট দৰমহাটো অকণমান মই কৈছিলোঁ যে আপোনালোকৰ যিটো আছাম পুলিচ হেভি UB যোনটো কিবা গ্ৰেড পে'টো, সিহঁতৰ গ্ৰেড পে'টো 5,600, আমাৰতো 5,200। তো এইবিলাক অকণমান মিলামিলি হ'ব আমাৰ ইয়াতে। এতিয়া যোনটো আমাৰ 26 চনত এইবিলাক আমাৰো সমান হ'বগৈ, মিলাবগৈ। এইবিলাক দৰমহা একেটাই, চব দৰমহা কাৰো বেছি নহয়। AB আৰু UB একেটাই হওক। ABটো জাষ্ট ৰাইফল এলায়েন্সটো পায় আৰু আমাৰতো ৰাইফল এলায়েন্স নাই। আমাৰতো যিহেতু ৰাইফল আমাৰ হাতত নাথাকে। আমাৰ ডিউটিটো হৈছে জেলৰ ভিতৰত হয়। জেলৰ ভিতৰত যোনখিনি হয়তো প্ৰিজনাৰ থাকে, এইবিলাক আমাৰ গাৰ্ড কৰিবলগীয়া হয়। তো এইবিলাক কথা আপোনালোকে নিশ্চয় গম পায়, জানে। যোনখিনি হয়তো জেল ডিপাৰ্টমেণ্টত কাম কৰে বা জেল ডিপাৰ্টমেণ্টত এমপ্লয় কৰে, তো এইবিলাক গম পায়। মই ভাবিলোঁ এইটো বহুতবাৰ ভাবি চিন্তি কৰি আপোনালোকক ভিডিঅ'টো এক্সপ্লেইন কৰিছোঁ বা আপোনালোকক জনাই দিছোঁ যে আমাৰ পষ্টটো কি পষ্ট হয় বা ক'ত ডিউটি হয়, কেনেকৈ কিমান চেলাৰী হয়, গোটেইখিনি আপোনালোকক জনাই দিলোঁ। তো এইটো আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। আৰু আমাৰ যিটো মই আপোনালোকক আপডেট দি থাকিম আছাম পুলিচ ABUB হওক বা যিমানখিনি নতুন পষ্টৰ এগেইনষ্টত অহাখিনি। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।